সময় বহুত শক্তিশালী বন্ধুসকল। সময় বিনিয়োগ বা টাইম ইনভেষ্টমেণ্ট সময় থাকোঁতে আপোনালোকে জানি লওক, নতুবা গোটেই জীৱন পস্তাই থাকিবলগীয়া হ'ব পাৰে। ই এক দুৰ্লভ বস্তু, পুনৰ ঘূৰি নাহে বন্ধুসকল। সময়ৰ সৎ ব্যৱহাৰ মানুহৰ জীৱনত আটাইতকৈ মূল্যৱান বস্তু। সময়ে হিষ্ট্ৰী গঢ়িছে আৰু ভাঙিছে আপোনালোকে জানে। ৰজাক ভিখাৰীলৈ আৰু ভিখাৰীক ৰজালৈ পৰিণত কৰিছে। গতিকে সময় থাকোঁতে নিজকে উন্নতি কৰিবলৈ, নিজকে সংশোধন কৰিবলৈ সময় বিনিয়োগ কৰক। ইনভেষ্ট টাইম টু ইম্প্ৰুভ ইউৰ চেল্ফ। কিয় আনৰ পৰা পৰিৱৰ্তন আশা কৰা তুমি, যিহেতু তোমাৰ সপোনৰ বাবে নিজে নকৰা তুমি। মই তোমাৰ এনে সপোনৰ দেশ, য'ৰ মধুৰময় দলিচাৰ ৰং চাই হাঁহি আছা তুমি। নকৰা নিজে একো বাস্তৱৰ বাবে এতিয়াওতো শুই আছা মিছা নিদ্ৰাৰ ভ্ৰমত তুমি। উঠা, জাঙুৰ খাই উঠা, মনৰ কঁকালত টঙালি বান্ধি আৰু লিখি দিয়া তোমাৰ সপোনৰ ৰঙেৰে তোমাৰ জীৱনৰ কাহিনী। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জানি থকা আনইম্পৰ্টেণ্ট। ফ্ৰেণ্ডছ, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আমি কথা পাতিম TOD, ট'ৰ অফ ডিউটি, যিটো আপোনালোকে সহজ ভাষাত ভলেণ্টাৰী মিলিটাৰী ছাৰ্ভিচ হয়। ইণ্ডিয়ান আৰ্মি, ভাৰতীয় সেনাই আপোনালোকলৈ নতুন পদ মুকলি কৰিছে, সেইটো হ'ল আপোনাৰ ট'ড। ইয়াৰ বিষয়ে আমি জানিম এতিয়া কেনেকৈ ভৰ্তি হ'ব, কি মানে উপযোগী মানে যোগ্যতা লাগে, সেইবোৰ আপুনি জানিবলৈ কাৰণে চাই থাকিব। ভাৰতীয় সেনাই এই ট'ড ভেকেঞ্চিবোৰ মুকলি কৰাৰ বৈশিষ্ট্য আৰু স্পেচিয়েলিটিছসমূহৰ মই প্ৰধান কাৰণসমূহ আপোনালোকক জনাই আছোঁ। এনেকুৱা বহুত লোক আমাৰ মাজত আছে যাৰ দেশপ্ৰেম আৰু দেশৰ কাৰণে থকা শ্ৰদ্ধা অলপমান বেছি। তেওঁলোকৰ কাৰণে এই ভেকেঞ্চি ভাৰতীয় সেনাই আপোনালোকলৈ লৈ আহিছে। 3 বছৰ দেশ মাতৃৰ শ্ৰমদান দি মনৰ আৰু আত্মশান্তি লাভ কৰিব পাৰিব আপোনালোকে। আৰু অন্যতম কাৰণ হ'ল, অন্য দেশত আপোনালোকে দেখিছে প্ৰত্যেকটো ঘৰৰ ব্যক্তিয়ে 5 বছৰৰ কাৰণে সৈনিকত বা সেনাত আপোনালোক সৈনিক হৈ পেলাই শ্ৰমদান দিব লাগে। গতিকে এই পদ্ধতি ভাৰতৰ সেনাও অৱলম্বন কৰিব বিচাৰিছে। গতিকে ইয়াৰ ফাৰ্ষ্ট ট্ৰায়েল কৰিব বিচাৰিছে বন্ধুসকল। আৰু এটা কথা হ'ল কি, ভাৰতীয় সেনাই এজন সৈনিকৰ ওপৰত 10 বছৰত 6,80,00,000 টকা ব্যয় কৰে। য'ত এই ট'ৰ অফ ডিউটি নতুন পদ মুকলি কৰিছে, তাত আপোনাৰ 3 বছৰত মাত্ৰ 85 লাখ টকা ব্যয় হ'ব এজন সৈনিকৰ ওপৰত। গতিকে আপুনি যদি এইটো 10 বছৰলৈ বঢ়াই দিয়া হয় 3 বছৰ কৰি, তেনেহ'লে আপোনাৰ এই ট'ড পদ্ধতিত মাত্ৰ 10 বছৰৰ কাৰণে 3 কোটি টকা খৰচা হ'ব, য'ত ভাৰত চৰকাৰে বা ভাৰতীয় সেনাই 3,80,00,000 টকা বচাব। গতিকে ফাইনেন্সিয়েল বেলেঞ্চ কৰিব বিচাৰিছে ভাৰতীয় সেনাই। আৰু প্ৰথমবাৰৰ কাৰণে এই বেটছত, প্ৰথম ট্ৰায়েল বেটছত আপোনাৰ 1000 সৈনিক আৰু 100 জন অফিচাৰ আৰু টেকনিকেল ইনক্লুড কৰিব ইয়াতে। গতিকে ইয়াৰ বিষয়ে আমি জানি লওঁ আহক বন্ধুসকল। ডেট অফ এপ্লাই এণ্ড মোড, এপ্লাই কৰাৰ পদ্ধতি আৰু ডেটবোৰ আপুনি জানিব। বৰ্তমানলৈকে কোনো ধৰণৰ নটিফিকেশ্যন ৰিলিজ অহা নাই, কিন্তু 1 জুলাইৰ পৰা 7 জুলাইলৈকে ইয়াৰ নটিফিকেশ্যন আহিব আৰু ইয়াত অনলাইন দি আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকে মোৰ চেনেল চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব। যেতিয়াই আপোনাৰ নটিফিকেশ্যন আহে মই নতুন ভিডিঅ' বনাই দিম আপোনালোকক। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিছে নটিফিকেশ্যন পাই যাব। আৰু ইয়াৰ যোগ্যতাসমূহ জানিবলৈ আহক। ভাৰতীয় হয়, কেণ্ডিডেট ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, ভাৰতীয় বাসিন্দা হ'ব লাগিব, আৰু মেল ফিমেল দুয়ো এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ শিক্ষাগত অৰ্হতা হ'ল 10 পাছ, GDৰ কাৰণে 12 পাছ, টেকনিকেলৰ কাৰণে গ্ৰেজুৱেটৰ আৰু অফিচাৰৰ কাৰণে। আৰু বয়সসমূহ হ'ল 18 পৰা 27 বছৰৰ আপোনাৰ GD আৰু টেকনিকেল, আৰু অফিচাৰৰ কাৰণে 21 বছৰৰ পৰা 34 বছৰ বয়সলৈকে। আৰু এই ইণ্টাৰভিউৰ ব্যৱস্থা কণ্ডাক্ট কৰিব আপোনালোকৰ থ্ৰু SSC, শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আৰু ছাৰ্ভিচ ছিলেকশ্যন বৰ্ড SSB কৰিব। আৰু ইয়াৰ ছিলেকশ্যন প্ৰচেছসমূহ হ'ল ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট নম্ৰভাৱে হ'ব, ছফ্ট হ'ব, আৰু ৰিটেন টেষ্ট অলপ টাফ হ'ব। আৰু ইয়াৰ ট্ৰেইনিং পিৰিয়ড হ'ব 1 বছৰৰ কাৰণে, আৰু 2 বছৰৰ আপোনাৰ চাকৰি কাৰ্যকাল হ'ব। আৰু দৰমহা সময়ৰ কথা পাতোঁ আহক। GD হ'ব আপোনাৰ 30,000ৰ পৰা 40,000লৈকে প্ৰত্যেক মাহত, আৰু অফিচাৰৰ কাৰণে 80,000ৰ পৰা 90,000 প্ৰত্যেক মাহত। ইনকাম টেক্স ফ্ৰী বেনিফিট পাব, আৰু CSD কেণ্টিন ষ্ট'ৰ ডিপাৰ্টমেণ্টৰ ফেচিলিটিছ পাব, আৰ্মি মেডিকেল এক্সেছ, আৰ্মি মেডিকেলৰ সা সুবিধা ল'ব পাৰিব, আৰু ন' পেঞ্চন অন ৰিটায়াৰমেণ্ট। বন্ধুসকল, পেঞ্চন আপুনি নাপাব
এটা মুঠ ধন পাব অফিচাৰসমূহে 5 পৰা 6 লাখ টকা পাব আৰু জিডিসকলে 2.5 লাখৰ পৰা 3.5 লাখ টকা পাব আৰু ইয়াত অন্য সুবিধা আছে ৰিটায়াৰমেণ্টৰ পিছত আপোনালোকে এক্স সাৰ্ভিসমেনৰ জব হিচাপে প্ৰিফাৰেন্স পাব বহুতো মাল্টিনেশ্যনেল কোম্পানী ইণ্ডিয়ান বেংক প্ৰাইভেট সেক্টৰত সকলোতে পাব বন্ধুসকল এতিয়া আলোচনা কৰোঁ আমি কোনে কোনে এই চাকৰিত এপ্লাই কৰিব লাগে আৰু কোনে কোনে কৰিবলৈ নালাগে বন্ধুসকল এনেকুৱা ব্যক্তি যিসকল ব্যক্তিৰ মেডিকেলি ফিট বয়স পৰ্যাপ্ত সময় আছে আৰু তেওঁলোকৰ এম আৰু লক্ষ্য হ'ল গোটেই জীৱন আৰ্মি চাকৰি কৰা শ্ৰমদান দিয়া আৰু আৰ্মি বা আৰ্মিৰ অফিচাৰ হোৱা তেনে ধৰণৰ ব্যক্তিসকলে যাৰ পৰ্যাপ্ত সময় আছে পৰ্যাপ্ত মানে বয়স আছে আৰু মেডিকেলি ফিট তো তেওঁলোকে ইয়াত এপ্লাই কৰিব নালাগে মাত্ৰ সময় নষ্ট হ'ব তেওঁলোকৰ কাৰণে আৰু যিসকল ব্যক্তিয়ে আগতে ইণ্টাৰভিউ দিছিল কিন্তু মেডিকেল ৰিটেন টেষ্ট ফিজিকেল টেষ্টত ফেল কৰিছে আৰু পৰ্যাপ্ত মান মানে বয়স নাই বয়স লাহে লাহে কমিবলৈ ধৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব চেষ্টা কৰিব পাৰিব এই টোড সাৰ্ভিসত আৰু যিসকল ব্যক্তিৰ অলৰেডি মেডিকেল ফেল তেওঁলোকে কোনো আগতে বহুতবাৰ মেডিকেল ফেল কৰিছে আৰু বা আপোনালোকে জানে যে আপোনাৰ মেডিকেলটো বেয়া হ'ব আৰ্মিত বুলি যেনে কনফাৰ্ম হয় তেনেহ'লে এই সাৰ্ভিস বাদ দি আপোনালোকে যেটো আপুনি সেন্ট্ৰেল গভৰ্ণমেণ্ট সাৰ্ভিস এসএসসি ষ্টাফ সিলেকশন কমিশন ওপৰত ট্ৰাই কৰক তাৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিয়ক এমটিএছ প্ৰত্যেক বছৰে ওলায় মাল্টিটাস্কিং ষ্টাফ 10 পাছ কৰা সকলৰ কাৰণে প্ৰত্যেক বছৰে ওলায় এলডিসি আৰু ডিইও ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে 12 পাছ কৰাৰ বাবে আৰু কম্বাইন্ড গ্ৰেজুৱেট লেভেল প্ৰত্যেক বছৰে ওলায় যিসকল গ্ৰেজুৱেট কৰা তেওঁলোকৰ বাবে আৰু তেওঁলোকে ইয়াত প্ৰিপাৰেচন কৰা আৰম্ভ কৰিব পাৰে কিতাপ আপোনালোকে কেনে ধৰণৰ কিতাপ পঢ়িব লাগে তাৰ বিষয়ে জানিব ডিসক্ৰিপচনত চাব কিতাপখনক প্ৰডাকশন কৰা গ্ৰুপটো জানিব লাগে সেই প্ৰডাকশনৰ মেম্বাৰসমূহ থাকে যিসকল অৱসৰপ্ৰাপ্ত আৰ্মি অফিচাৰ জেনেৰেল লোকে থাকে তো তেনেবোৰ কিতাপত বহুত অভিজ্ঞতা পাব পাৰে আপুনি ৰেংকিং ষ্টাৰ ৰেংকিং পোৱা কিতাপবোৰ ডিসক্ৰিপচনত দিয়া আছে আপোনালোকে কিনিব পাৰিব হিন্দী আৰু ইংৰাজী মাধ্যমত থাকে সকলোৰ বাবে আৰ্মিৰ বাবেও এসএসসিৰ বাবেও গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ